মিয়া মুছলমান মিয়া আমাৰ মানুহখিনিক আমি কেনেকে বচাব পাৰো। পুনৰ মুখ্যমন্ত্ৰীৰ মুখত ফুটিছে মিয়া শব্দটো। পুনৰ মুখ্যমন্ত্ৰীৰ মুখত একেটাই শব্দ, মিয়াসকলৰ পৰা অসমীয়া জাতিটো ৰক্ষা কৰা। কিন্তু আচৰিত কথা, এইবাৰ অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ এই ৰাজনীতিৰ বিষয়ে সকলোখিনি বুজি পাইছে। মুখ্যমন্ত্ৰীয়ে মিয়া শব্দ প্ৰয়োগ কৰি আৰু ৰাইজক টুপি পিন্ধাব নোৱাৰিব যেন লাগিছে, কিয়নো মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা মিয়া ৰাজনীতি তেখেতে নিজে ধ্বংস কৰা যেন লাগিল। কিয়নো এফালে কৈ মিয়া অসমীয়াৰ শত্ৰু আৰু আনফালে 90% চৰকাৰী আঁচনিৰ ধন মিয়াই লাভ কৰে। এফালে কৈ অসম আৰু অসমীয়া জাতি ৰক্ষাৰ নামত আৰম্ভ কৰিছিলে কেৱল মিয়াসকলৰ ওপৰত উচ্ছেদ, কিন্তু আনফালেদি সেই মিয়াই লাভ কৰিলে সংস্থাপনৰ নামত চৰকাৰী মাটি। এফালে কৈ মিয়া বাংলাদেশী বিদেশী, কিন্তু ৰাইজৰ প্ৰশ্ন, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে কেইজন মিয়াক বাংলাদেশলৈ পঠিয়াইছে? মিয়া খেদাৰ নামত শূন্য। আচলতে বিজেপি চৰকাৰে মিয়াসকলক লৈ ৰাজনীতিহে কৰি আছে। এই বিষয়ে ভালকৈ বুজি পালে অসমৰ জনগণ